हे दोस्तों वेलकम टू माय यूट्यूब चैनल। तो दोस्तों आज ভিডিওটাত আমি কথা পাতিম যে আপোনাৰ ঘৰৰ লোকেশন বা আপোনাৰ ঘৰৰ সন্মুখত বা আপোনাৰ ঘৰৰ ওচৰতে থকা এটা স্কুল বা ফ্যাক্টরি বা এটা মানে যিকোনো দোকান আছে সেই দোকান বা স্কুল বা ফ্যাক্টরিটোৰ লোকেশনটো আপুনি গুগল ম্যাপছত কেনেকৈ দিব যাতে কোনোবাই আপোনাৰ মানে লোকেশনটো চাই পিনে আপোনাৰ ঘৰত বা আপোনাৰ স্কুলত বা ফ্যাক্টরিত আহিব পাৰে যাতে মানে লোকেশনটো চাই পিনে অতি সহজে টাইম লছ নকৰাকৈ যাতে আপোনাৰ মানে ঘৰত ডাইৰেক্ট আহিব পাৰে। তো আপুনি এইটো কেনেকৈ মানে ঠিক কৰিব মানে আপলোড দিব গুগল ম্যাপছত। তো আজি মই আপোনাক জনাম যে আপুনি কেনেকৈ আপলোড দিব। তো ভিডিওটো চাই থাকক, ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো চাই থাকিব। যদি মোৰ চেনেল নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু লগতে নটিফিকেশন বেল আইকনটো ওপেন কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ ভিডিও পাই থাকে। তো ব্লগ আজি ভিডিওটো ষ্টাৰ্ট কৰো। তো আপুনি প্ৰথমতে কি কৰিব আপোনাৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰি ল'ব মানে কি আপোনাৰ মোবাইলত যেটা মানে গুগল ম্যাপছ আছে সেইটো মানে আপুনি আপডেট কৰি ল'ব। আপুনি গুগল ম্যাপছটো সাৰ্চ কৰি লোৱাৰ পিছত মানে আপুনি যেটো মানে মোবাইল গুগল ম্যাপছ হয় সেইটো আপুনি বাছি ল'ব। তাৰ পিছত আপুনি এটা কি কৰিব সাধাৰণতে আপডেট কৰি ল'ব। তো আপুনি আপডেট কৰি লোৱাৰ পিছত এইটো কি কৰিব ওপেন কৰি ল'ব। তো আপুনি এইটো ওপেন কৰি লোৱাৰ পিছত আপুনি জাস্ট অলপ সময় অপেক্ষা কৰিব। তো তাৰ পিছত আপুনি কি কৰিব তলত এটা মানে প্লাস চিহ্ন আছে কন্ট্ৰিবিউট। তো আপুনি সেইটো মানে কন্ট্ৰিবিউটত মানে ক্লিক কৰি দিব। তাৰ পিছত ইয়াত অলপ সময় অপেক্ষা কৰিব। তাৰ পিছত ইয়াত কিছু এড প্লেস ওপৰত চাব পাৰিছে এড প্লেস বুলি আছে। তো আপুনি এড প্লেসত ক্লিক কৰি দিব। তো তাৰ পিছত আপুনি ইয়াত অলপ সময় অপেক্ষা কৰিব। অলপ নেটটো স্লো কাৰণে মানে দেৰি হৈ আছে। তো আপুনি তাৰ পিছত কি কৰিব এনেকুৱা এটা পেজ ওলাই আহিব। তো ইয়াতে চাব পাৰিছে ইয়াতে নেম ক্যাটেগরি মানে লোকেশন এইবিলাক আপুনি দি দিব। নেমটো আপুনি কি দিব আপোনাৰ দোকান বা স্কুল বা ফ্যাক্টরি যেটো নাম আছে সেই নেমটো ইয়াতে সাধাৰণতে লিখি দিব। আপোনাৰ যেটো নেম আছে ঠিক সেইটো নেমটো আপুনি লিখি দিব যাতে মানে কোনোবাই গুগল ম্যাপছত চালে আপোনাৰ সেই নেমটো চাব পাৰে অতি সহজে। তো ক্যাটেগরিটো কি আপোনাৰ স্কুল হয় ফ্যাক্টরি হয় পেট্রোল পাম্প হয় দোকান হয় সেইটো আপুনি ইয়াতে মানে সিলেক্ট কৰি ল'ব। আপুনি যিকোনো এটা মানে সিলেক্ট কৰি ল'ব মানে যেটো মানে লোকেশন দিব সেই লোকেশনটো আপুনি সিলেক্ট কৰি ল'ব। ইয়াতে সাৰ্চ কৰিলে পাই যাব। যেনেকৈ চাইডক পেট্রোল পাম্প আপোনাৰ পেট্রোল পাম্প হলে পেট্রোল পাম্পটো দি দিব। তাৰ পিছত ইয়াতে লোকেশনটো দিবৰ কাৰণে আপুনি ইয়াত ম্যাপছৰ যেটো অপচন আছে তাত ক্লিক কৰিব। তো আপুনি তাত ক্লিক কৰাৰ পিছত ইয়াতে কি কৰিব আপোনাৰ ম্যাপছটো ওপেন হৈ আহিব। তো আপুনি তাৰ পিছত আপুনি কি কৰিব ইয়াতে ৰঙা এটা মানে চাইলক চিহ্ন এটা আছে সেই ৰঙা চিহ্নটো আপোনাৰ মানে লোকেশনটো কি কৰিব মানে এডজাস্ট কৰি দিব মানে আপোনাৰ তাৰ ওপৰত মানে দি দিব। তো আপুনি ঠিক এনেকৈ মানে ধুনীয়াকৈ মানে সজাই ল'ব। এডজাস্ট ধুনীয়াকৈ এডজাস্ট কৰিব। এডজাস্ট হোৱাৰ পিছত আপুনি ওপৰত এটা চিহ্ন আছে ওকে। তো আপুনি ওকেত ক্লিক কৰি দিব। তো আপোনাৰ লোকেশনটো ইয়াতে মানে সেভ হৈ গ'ল। তাৰ পিছত আকৌ তলত আহিব ইয়াতে চাইলক এড ওয়েবসাইট ওপেনিং ডেট এণ্ড ফটোজ। তো আপুনি এইবিলাক মানে দিব পাৰে। তাৰ কাৰণে আপুনি এইবিলাকত মানে তাত ক্লিক কৰিব। লগ আৱাৰ্স আপুনি ইয়াত আৱাৰ্সত ক্লিক কৰিব পাৰে মানে কেইটাৰ পৰা মানে কেইটালৈকে খোলা থাকে বন্ধ থাকে তাৰ পিছত কেতিয়া বন্ধ থাকে মানে কি বাৰে মানে বন্ধ থাকে সেই বাৰকেইটা আপুনি ইয়াতে সিলেক্ট কৰি দিব পাৰে। আৰু নহলে আপোনাৰ যদি 24 ঘণ্টা ওপেন কৰা থাকে আপুনি এইটো ওপেন 24 আৱাৰ্স মানে দিব পাৰে। নহলে নাই ডাউনলোড ক্লিক কৰি দিব। তাৰ পিছত এড ওয়েবসাইট। তো আপোনাৰ যদি কিবা ওয়েবসাইট আছে সেই ওয়েবসাইটটো আপুনি ইয়াতে দিব পাৰে। তাৰ পিছত ওপেনিং ডেট আপুনি যদি মানে সেই স্কুলটোৰ বা আপোনাৰ লোকেশন মানে দোকানটোৰ বা ফ্যাক্টরিটোৰ ওপেনিং কেতিয়া আছিল সেই ডেটটো ইয়াতে দিব পাৰে। ইয়াতে ফটো আপুনি ইয়াতে ফটো লগাব পাৰে মানে আপোনাৰ সেই স্কুল বা পেট্রোল পাম্প বা দোকান মানে যেটো আছে সেইটোৰ মানে ফটোবিলাক আপুনি মানে এটা ক্লিক কৰি দিব পাৰে। তো আপুনি ফটোকেইটা দিয়াৰ পিছত এনেকৈ ডানত ক্লিক কৰি দিব। তো আপোনাৰ লোকেশনটো মানে আপডেট হৈ গ'ল। এতিয়া আপোনাৰ গুগল ম্যাপছত এটা ভেৰিফাই মেছেজ আহিব
মেছেজ মানে কি আপোনাৰ যদি মানে লোকেশ্যনটো একচেপ্ট কৰা হৈছে তেনেহ'লে আপোনাৰ এটা মেছেজ পাই যাব আৰু যদি একচেপ্ট কৰা হোৱা নাই তেনেহ'লে তাতো মানে মেছেজটো পাই যাব ইয়াতে তো আপুনি নিশ্চয় ভিডিঅ'টো ভাল লাগিছে আৰু ভিডিঅ'টো লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব